আমি সকলোৱে পাকস্থলীৰ এচিড আৰু ই আমাৰ খাদ্য হজম কৰাত সহায় কৰে বুলি জানো। কিন্তু আপুনি জানেনে যে আপোনাৰ পেটৰ এই এচিডটো কিমান শক্তিশালী, যে ই মেটেলো ডিজলভ কৰিব পাৰে? পাকস্থলীৰ এচিড, যাক গেষ্ট্ৰিক এচিড বা গেষ্ট্ৰিক ৰস বুলিও কোৱা হয়, ই হাইড্ৰক্লৰিক এচিড, পটাছিয়াম ক্লৰাইড আৰু ছডিয়াম ক্লৰাইডৰ দ্বাৰা গঠিত। হাইড্ৰক্লৰিক এচিডে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ প্ৰতিৰক্ষাৰ প্ৰথম শাৰী হিচাপে কাম কৰে। আমি খাওঁতে আৰু উশাহ লওঁতে বিভিন্ন বীজাণু আমাৰ পেটত প্ৰৱেশ কৰে, কিন্তু পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ বাবে এই বীজাণুবিলাক জীয়াই থাকিব নোৱাৰে। পাকস্থলীৰ এচিড কিমান শক্তিশালী আপুনি জানেনে? এচিডবোৰ জোখা হয় pH স্কেলত, য'ত ৰেঞ্জ থাকে 0ৰ পৰা 14লৈ। এই pHৰ স্তৰ যিমানেই কম হয়, এচিড সিমানেই ষ্ট্ৰং হয়। স্বাস্থ্যৱান পেটৰ pH সাধাৰণতে 1.0ৰ পৰা 2.0 হয়। পাকস্থলী তৰলৰ এই নিম্ন pH স্তৰে সাধাৰণতে ইয়াক জীৱাণুৰ পৰা মুক্ত ৰাখে। কিন্তু একে সময়তে এই pH স্তৰে পাকস্থলীৰ এচিডক বেটাৰী এচিডৰ দৰে প্ৰায় একে শ্ৰেণীত ৰাখে, যি ষ্টিলো ডিজলভ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ে আপোনালোকে আগত জানিছিল নেকি? যদি জানিছিল, আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কৰি যাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেল নলেজ পইণ্ট, সদায় ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ।